যায় য'ত বেলি ডুবা লগে লগে দবা কোবাই পিঠা পোনা পাণ তামোল নে গামোচা খৰাই দিবা মৰম যিমান পাবা সিমান হেল্ল' গাইজ ৱেলকাম টু বেক মাই ইউটিউব চেনেল মৃন্ময় গোলাঘাট ব্লগ আপোনালোকক স্বাগতম জনাইছোঁ আজি মাঘ বিহুৰ বাবে আপোনালোকক সকলোকে ভোগালী বিহু শুভেচ্ছা জনাইছোঁ আজি বিহুত কি হয় চাই থাকক আমাৰ মেজি পোৱা হৈ গ'ল এতিয়া আমাৰ দেখুৱাই আছোঁ আপোনালোকক কি হয় চাই থাকক আজি ভিডিঅ'টো আপোনালোকে এয়া চাওক সকলোৱে আমাৰ গান বজাই পেলাই নাচি আছে সকলোৱে এতিয়া খানা জলপান খোৱা হ'ব এতিয়া দেখিছে এতিয়া দেখুৱাম আপোনালোকক খানা খোৱা তাৰপৰা ৰাতিপুৱা মেজি জ্বলোৱা হ'ল পিছে অকণমান উঠা দেৰি হ'ল সেইটো কাৰণে নাপালোঁ মেজি জ্বলোৱা তাৰপৰা হ'লেও দেখুৱাই আছোঁ আপোনালোকক আজি খেলখন কি হয় চাই থাকক নবনাই কি হয় অ' মা দিছে অঁ এয়া দৈ আলু যিহে খায় এয়া কাঠ আলু অ' মোৰখন কি হ'ল ৱা দেখিছা এয়া কি কাঠ আলু অঁ কাঠ আলু নহয় মিঠা আলু আৰু কি আছে কাঠ আলু অঁ আজি ভোগালী জলপান কেলৈ খাব লাগে বাৰু আজি এইটো মাঘৰ বিহু ভোগালী জলপান বুলিয়ে আগৰ পৰম্পৰা কি নীতি মই বিশেষ ক'ব নেজানিছোঁগৈ কমেণ্ট কৰি দিব দেই কেলৈ খাব লাগে কোনে কোনে নিচিনা পা ঐ ৰাজমণি খাইছা অঁ জগন্নাথ দা অঁ খাইছে হাই এইটো গাখীৰ হয় এইটো গাখীৰ কলিতা দা কিবা কৈছিলে এইজনে মোৰ পাতখন খাই পেলালে দেই জলপানটো মানে মোৰ ভাগটো চলি গৈছে আৰু বিহু বুলি চলে সূৰ্য নৃত্যৰ আজি বিহুৰ দিনাখন আমাৰ ফাৰ্ষ্ট মেজি প্ৰজ্বলন কাৰ্যসূচী হৈ গ'ল এতিয়া আমি সমূহ শিল্পীবৃন্দ মিলি বৰ্তমান আমি খোৱা লোৱাত ব্যস্ত হৈ আছোঁ এতিয়া ময়ো বৰ্তমান খাই আছোঁ মহৰ দৈ আমাৰ ডাঙৰীয়া ক'ৰ পৰা আনিছে নাজানো খাইটো আমিও আনিছোঁ মই আনিছোঁ জাৰ্জিৰ দৈ ধুনীয়া মই আকৌ পুৰা ডাঠ হয় নাই গাখীৰটো ডাঠ হয় আৰু এবাৰ দিলে ভাল লাগিব লাগিলে কিন্তু নেৰে লাগি ধৰে আৰু চাবলৈ পিছ আনি দিব আৰু সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ থিয়েটাৰৰ পৰা ভোগালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ সকলোৱে ভালে থাকক আৰু আমাৰ ইহঁত দুটাৰো জানো চেনেলটো আগবঢ়াই নিয়াত যথেষ্টখিনি আপোনালোকে সহায় কৰক তাৰ বাবে আমি অশেষ ধন্যবাদ জনাইছোঁ ধন্যবাদ এয়া বগাই দে বোলে আজি বাৰ্থডে হেপী বাৰ্থডে দেই সেই পিছত কি কৰিম আকৌ অঁ এয়া পকৰী মনদীপ কলিতা দা কল্যাণ দা এয়া গৰু চুৰ বোলে দেই তোমাৰ দম হৈ গৈছে যে মই মানুহটো চাই পিনে মানুহটো চাই দিছে অঁ গৈছে কিবা লাগিব নি বুলি ক'লেও বেয়া হ'ব এয়া খাই শেষে কৰিছে খুব লৰালৰিকে খাইছে জলদি কৈছে জলদি খাইছে দেই তামাম আৰু এতিয়া ইয়াত এটা বস্তু চাওক এইখন পাত হয় এইটো কি হয় এই ডুমত খাইছে আজি ভীমকলৰ খোল বুলি কোৱা মানে আমি ডুম আৰু খোল দুটা ভাষা আপোনালোকে কোনটো কয় ক'ব কমেণ্ট কৰিব এইখিনি আমাৰ আজি আলু দৈ পিয়ৰ দৈ এইখিনি দৈ এইখিনি আলু ইয়াত চিৰা তিয়া আছে এইবোৰ এয়া মুড়ি এয়া গুড় এয়া আপুনি কি বনাই আছে এইটো তেল পিঠা বুলি কয় তেল পিঠা বনাব এয়া চাওক তেল পিঠা বনাবলৈ লৈছে আমাৰ মেজি এইটো ৰাতিপুৱা নাপালোহি সেইটো কাৰণে এতিয়া ফুচুং হৈ ওলাও জ্বলাই শেষ হ'ল এজন উঠি আহিছে এয়া ময়ো খাওঁ এতিয়া খাই ল'ম ময়ো আমাৰ লগত আজি ভাইটি এটাও আছে দেই আহি খানা খাই ঐ মানস কিবা এটা কৈ দিয়া এয়া বিজি হ'ল এতিয়া নোৱাৰি ক'ব বোলে আৰু আহি পেলাই দেখুৱাই থাকিম মাজে মাজে সমূহ সূৰ্য থিয়েটাৰৰ শিল্পী তথা কলা কুশলীলৈ ভোগালী বিহুৰ ওলগ জনালোঁ। ইতিমধ্যে আমাৰ
ৰাতিপুৱা 8 বজাৰ লগে লগে আমাৰ মেজি প্ৰজ্বলন কাৰ্যসূচী হৈ গ'ল। তাৰপিছতেই আমাৰ সূৰ্যোদয় থিয়েটাৰৰ অলপ যিখিনি জা জলপান আছিলে সেইখিনি বৰ্তমান গ্ৰহণ কৰি থকা হৈছে। ইয়াৰ পিছতে আমাৰ আজিৰ থিয়েটাৰৰ ফালৰ পৰা এটি বিশেষ আকৰ্ষণীয়মূলক খেল প্ৰতিযোগিতা কৰা হ'ব। সেয়েহে আমি সমূহ শিল্পী তথা কলা কুশলীসকলক খুব কম সময়ৰ ভিতৰত আহি আমাৰ প্ৰেক্ষাগৃহৰ ভিতৰত উপস্থিত হ'বৰ বাবে অনুৰোধ জনোৱা হ'ল, কিয়নো ইতিমধ্যে আমাৰ খেলসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে ইতিমধ্যে আমাৰ বিশিষ্ট অভিনেতাসমূহ আহি পাইছেহি। গতিকে খুব কম সময়ৰ ভিতৰত আজিৰ ভোগালী বিহু উপলক্ষে আয়োজন কৰা প্ৰতিযোগিতামূলক আকৰ্ষণীয় খেল আৰম্ভ কৰিম। সেয়েহে সমূহ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনোৱা হ'ল। এয়া আমি খন্তেক পিছতেই আজিৰ আকৰ্ষণীয়মূলক কলগছ বগোৱা খেল, মেজিক চেয়াৰ ইত্যাদি ইত্যাদি খেলসমূহ আমি খন্তেক পিছতেই আৰম্ভ কৰিম। ধন্যবাদ। প্ৰথম কাৰ্যসূচী আমাৰ টেকেলি ভঙা আৰম্ভ হ'ব। আমাৰ টেকেলি ইতিমধ্যে আমাৰ নিজা পৰিস্মিতা আৰু হিমাশ্ৰী পাইছেহি। তেখেতলোকক আমি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া বৰ্তমান আমাৰ টেকেলি ভঙা প্ৰথম কাৰ্যসূচী আৰম্ভ হ'ব। আমাৰ প্ৰথম কাৰ্যসূচী আজি খেল আৰম্ভ হ'ব লৈছে। এয়া এতিয়া প্ৰথম প্ৰতিযোগী হৈছে পাপৰি বৌ। আমি এয়া পাপৰি বৌ প্ৰথম প্ৰতিযোগী পাপৰি চেতিয়া তেখেতে এইবাৰ টেকেলি ভাঙিব। টেকেলি ভাঙিবৰ বাবে আমি আমাৰ বৌগৰাকী আহিছে, তেওঁলোকক বহিবলৈ বহু অনুৰোধ জনাইছোঁ। এয়া পাপৰি চেতিয়া ঘূৰি আছে এতিয়া যাব। আমি ৰিক্স ল'বলৈ দিগদাৰ হ'ব। আমাক ধানকৃষ্ণ সহায় কৰিছে, ধানকৃষ্ণ সহায় কৰিবলৈ কোনো প্ৰয়োজন নাই। আগৰ মানুহবিলাক আঁতৰি দিয়া হ'ল। আমাৰ ধানকৃষ্ণ কৈছে পোনালে পোন নাখাওঁ, তাৰমানে অলপ দুখ পাইছে তেখেতে। এইবাৰ ছেকেণ্ড প্ৰতিযোগী, দ্বিতীয় প্ৰতিযোগী অঞ্জু এইবাৰ কিন্তু ভাঙিব বুলি তেওঁ একদম কঁকালত টঙালি বান্ধিছে, কি হয় নাজানো। এয়া ইতিমধ্যে আপোনাৰ হাৰি পেলাই অনুভৱটো কেনেকুৱা হৈছে? ভাল হৈছে ন? মাৰি নাই ইতিমধ্যে আমাৰ অঞ্জুৱে হাত মেলি আছে। মাৰি দিয়ক কিন্তু মাৰি নাই ইতিমধ্যে। আমাৰ যোগান মন্ত্ৰী আমাৰ প্ৰথম লেউটিমে যোগান দিব পৰা নাই এতিয়ালৈকে। ৰাজীৱে মাৰি দিছে, কাৰ মূৰ ভাঙা ঠিকা নাই। আঁতৰি দিয়ক ৰাইজসকল। গৈ আছে আৰু পাইছেগে। এইবোৰ কি চাউল এইবোৰ মানে কি বুলি কয় পাৰ্চেণ্ট খাদিলে নহ'ব দেই। বাইদেউ মানে মই পালেগে বুলি ভাবিছোঁ। মানুহবিলাক আগৰ মানুহবিলাক কাৰ মূৰ ভাগে ঠিকত নাই। এইটো বৰ ডেঞ্জাৰাছ খেল হয়। যি কি নহওক এতিয়া ৰাজ্যসভাৰ হাত তালি দিব লাগে। ৰাজ্যসভাৰ হাত তালি দিব লাগে। ৰাজ্যসভা হাত তালি দিব লাগে। খেল খেলিছে আজি ৰাজ্যসভাই ভাঙিবই। ভাঙিলে ৰাজ্যসভাই বহুত অনুসন্ধান কৰিছে কোনফালে আছে টেকেলিটো। আজি নেৰিব দেই, আজি নেৰিব, আজি লাঠি নেৰিব ৰাজ্যসভাই। আজি ৰাজ্যসভাই নেৰিব, আজি ভাঙিয়ে এৰিব ৰাজ্যসভাই। ভাঙিলে টেকেলি কেইটা ভাঙিলে। এতিয়া আহিব আমাৰ লিজা। আমি লিজাক অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালো। লিজা লক্ষ্যটো ভাল হৈছিলে দেই। লিজা কালিব পিঠা বনাই পুৰি মানি তেওঁ প্ৰাইজটো ল'ম বুলি আশা কৰি আছে। আমি আশীৰ্বাদ কৰিছোঁ তেখেতে প্ৰাইজটো ল'ব। ধানকৃষ্ণ যদি পাৰ্চেণ্টেজ কৰিছে আমি বেলেগ দিব লাগিব। এয়া আমাৰ লিজাক আমি মাৰি দিবলৈ অনুৰোধ জনালো। এয়া লিজা গৈ আছে লিজা কিন্তু মাৰিব বুলি আমি চবৰে আশাবাদী।
লিজা গৈ আছে তাৰপিছত আমাৰ মাজত ঘূৰিলে এই পাগল কৈছোঁ আনন্দ ফূৰ্তি আনন্দ ফূৰ্তি কৰিছে অন্তু ভাল লাগে গৈ আছে উপভোগ কৰক ঘূৰি আছে চিমাচি গৈ আছে চিমাচি কাৰণে তালিয়া দিয়া আশাবাদী ছোৱালী কাৰণে চিমাচি শেষৰ আশাবাদী এজন প্ৰতিযোগী মনটো চাওক আমি কথা আমার শুভাকাঙ্ক্ষী যে কি নহওক তেখেতে আশাৰ বাচ্চা আছে হয়তো শাসনি পাইছে তেখেতে ভবা কাৰ্যসূচী কিন্তু সেইকাৰণে ভাবিছোঁ তেখেতে পাৰিব আমাৰ বিশ্বাস আছে পাৰিব তেখেতে আমাৰ বিশ্বাস আছে তেখেতে পাৰিব তেখেতে ভাঙিব তেখেতে প্ৰথম প্ৰাইজ আমাৰ চিটিকেট প্ৰাইজ আমাৰ ভূপেন চাকৰি আছে আহক আমাৰ মাজলৈ আচৰিত কথা দেই ইমান যে লক্ষ্য স্থান প্ৰথম প্ৰতিযোগী আমাৰ ধন কৃষ্ণ কিমান কৰিছে প্ৰথম প্ৰতিযোগীয়ে পাব নিয়ম দিব খেলিবলৈ নিদিবই দিব আগবাঢ়িছে মজা চোলা পিন্ধি উঠিম মই এনেকৈ নুঠোঁ এই নিচলা লাগে উঠিব ন গেঞ্জি পিন্ধি উঠিম এই চোলাটো পিন্ধি কেনেকৈ উঠিম বাবা নোৱাৰে গেঞ্জি নুখোলে গেঞ্জি থাকে এনেকে নহ'ব চেষ্টা কৰিব পাৰোঁ চেষ্টা কৰিব পাৰোঁ বহুত বেছি আকৌ মিঠা নালাগে কিন্তু আৰু অকণমান চেষ্টা কৰিব পাৰিবি ঠিকে আছে আৰু অকণমান চেষ্টা কৰিব পাৰিবি আৰু অকণমান চেষ্টা কৰিব পাৰিবি আহি যাব আৰু অকণমান জোৰ আৰু অকণমান জোৰ আৰু অকণমান চেষ্টা কৰিবি বঢ়িয়া আছে বঢ়িয়া আৰু অলপ ঠাণ্ডা ভয় গৈছে এবার জিতুলাই কৈছে জিতুলাই পিনে পাহাৰ পৰ্বত বগাই লৈ আহিব একেলগে বাছ চলাব ঠিক আছে তেতিয়া হ'ব চাগে
গোটেইকেইটা ইটো কৰি লোৱা আমাক মাৰি ল'ব লাগিছে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকৰ যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই